Hello everyone, welcome back to my another mini vlog. আজি মই কঁঠালৰ মুচি এটা খুবেই টেষ্টি আৰু সহজ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে কঁঠালৰ মুচিখিনি কুকাৰত দি ল'লোঁ প্ৰথমতে আৰু তাৰপিছতে জুইত পিঁয়াজ আদা নহৰু আৰু বিলাহীখিনি অলপমান ভাজি লৈ ইয়াতে কাজু দুটা দি এটা পেষ্ট বনাই ল'লোঁ। মই যিহেতু ইয়াত সয়াবিনো দিছোঁ গতিকে সয়াবিনখিনি ভালদৰে ভাজি ল'লোঁ প্ৰথমতে তেলতে আৰু তাৰপিছতে কঁঠালৰ সিজাই লোৱা কঁঠালৰ মুচিখিনি আৰু আলুখিনি অলপমান তেলতে ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত তেলত দুটা তেজপাত দি ল'লোঁ, দি পেলাই পিঁয়াজখিনি দি দিলোঁ, তাৰপিছত পেষ্টটো দি আৰু ইয়াত মছলাখিনি এড কৰি লৈ সয়াবিনখিনি দি দিলোঁ আৰু শেষতে ভাজি লোৱা আলু আৰু কঁঠালৰ মুচিখিনি ইয়াত দি ভালদৰে লৰাই অলপ পানী দি ঢাকি দিলোঁ আৰু মোৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল।